গুড মৰ্নিং গাইজ। আজি হ'ল 9 তাৰিখ আৰু আজি 9 তাৰিখত অসমত হ'বলৈ গৈ আছে বিশেষ এটা ডাঙৰ খেল। আৰু কি খেল আপোনালোকে গমে পাইছে নিশ্চয়। এতিয়া বাজিছে 5:30 আৰু আমাৰ গাঁওখনত দেখিবলৈ পালে মানে লাইন লাগি গৈছে। মানে 9 তাৰিখৰ এই যিটো খেল হ'বলৈ গৈ আছে, খেলটোৰ বাবে মানুহ পূৰা ভিৰ লাগি গৈছে। তো গাইজ পলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ। ৰাতিপুৱা উঠি বালিখিনি ইয়াৰ পৰা তাতলৈকে ছাইড কৰিলোঁ আৰু গমে পাইছে ঘৰখন বনাই আছোঁ কমপ্লিট কৰি। মানে কমপ্লিট হোৱা নাই এতিয়া, মানে অলপ জাষ্ট ৰিংটাৰখিনি হৈছেহে। তো ৰিংটাৰখিনি হোৱাৰ পিছত এতিয়া পিৰালিখিনি উঠিব, তাৰপিছত বাকী কামখিনি হ'ব। তো ঘৰৰ কাম চাম অলপ কৰিব লাগে, যিহেতু ঘৰৰ কামখিনিও কৰাটো মেইন। তো ৰাতিপুৱা উঠিকেনে আৰু মানে ধৰক মেইন কাম এইখিনি আৰু ঘৰৰ কামখিনি কৰাৰ পিছত দোকান চোকান খুলিব যাম। কিন্তু আজি দোকান চোকান নোখোলোঁ, যিহেতু আমাৰ অসমত এতিয়া বৰ্তমান খেল এখন চলিব আজি বৰ্তমান মানে এটা ডাঙৰ খেল। তো মই মানে আপোনালোকক এই ঘৰখন দেখাই আছোঁ, যিহেতু আপোনালোকৰ মৰম আৰু ভালপোৱাত এই ঘৰখন বনাবৰ সক্ষম হৈছোঁ। তো মই প্ৰথম ভিডিঅ'ত দিছিলোঁৱে যে একদম 2 ৰুম 3 ৰুম 4 ৰুম, মানে এইটো পাকঘৰ হ'ব আৰু সেইটো এটা এক্সট্ৰা ৰুম, আৰু ইফালে হ'ব 2টা ৰুম। তো মোৰ ইমান ডাঙৰ ফেমিলি নহয়, তো মই মোৰ ৱাইফ আৰু মোৰ এজনী ছোৱালী, তো সেইটো কাৰণে মই সৰু মৰুকৈ বনাইছোঁ। ভৱিষ্যত ইফালে আকৌ মানে মাটি চাটি ভৰাই কেনে বনাব লাগিব। তো আমাৰ যিখিনি মাটি আছিলে গোটেইখিনি খালে, এই যিখিনি ভৰাইছোঁ ন, এইখিনি গোটেইখিনি খালে আছিলে। ইয়াতে মোটামুটি 1.5 লাখ মান টকাৰ মাটি ভৰাইছোঁ। মা কচম, মানে মই খাল ভৰাওঁতে আধা পইচা গৈছেগৈ। তো একো নাই। আৰু এইখিনিত হ'ব লেট্ৰিন বাথৰুম। তো এইখিনিত মানে আউটফিল্ডিং কৰিব বাকী আছে। আউটফিল্ডিং কৰি কিনে এই জেগাখিনিত মানে এটা কুঁৱা দিম, আৰু এইখিনিত মানে লেট্ৰিন বাথৰুমখিনি হ'ব। তো কেনেকুৱা লাগিব নিশ্চয় কমেণ্ট কৰি জনাবচোন গাইছ। আৰু এতিয়া বলক মানে এতিয়া 9 তাৰিখে আজি খেলটো যে আছে, খেলটো চাব যাওঁ। সোনকালে যাব লাগিব ন। তো আৰু মোৰ পিছফালে দেখিছে নহয় গাইছ, এই পিছফালে দেখিছে, এই পিছফালে থকাখিনিয়ে হৈছে মাথাউৰি। একদম বহুত বিশাল ডাঙৰ এটা মাথাউৰি বনাইছে। মাথাউৰি প্ৰায় 3 কিলোমিটাৰ আৰু। তো বলক আৰু এনেকৈ ক'বলৈ ল'লোঁ গৈ আছোঁ এতিয়া ভোট কেন্দ্ৰলৈ। বলক চাব কিমান মানুহ হয় আৰু কোনে কোনে চাব। এখন হৈছে আমাৰ ৰাস্তা ইয়াৰ পৰালৈ, আৰু আমি যাব লাগিব এতিয়া এই বাগান গেট বলাগুৰি। ৰাতিপুৱা চাওকচোন কেনেকুৱা একেবাৰে পূৰা ভিৰ লাগি গৈছে চাওক। জানিল কিন্তু আমাক চা পলিং দিছে এই কংগ্ৰেছ পূৰা ভিৰ চাওক। মানে ৰাতিপুৱা কিমান লাগে হা। তো মেলি আহি আছোঁ। নেক্সট ভিডিঅ'ত কোনে ক'ত ভোট দিছে নিশ্চয় কমেণ্ট কৰি জনাব দেই গাইছ। যাওক।